আজি মই চিন্তাধাৰাৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। চিন্তাধাৰানো কি প্ৰকৃততে তাক লৈ আলোচনা কৰিবলৈ লৈছোঁ। আপোনালোকে শেষলৈকে শুনি থাকিব। এটিটিউড অৰ্থাৎ চিন্তাধাৰা। আমি যদি আগৰ কথাবোৰ মনত পেলাই থাকোঁ, আমাৰ চিন্তাধাৰাত এটা চাপ পৰিব। আমি এতিয়া কি কৰি আছোঁ, কি কৰিব লাগে, সেইটোৱে আমাৰ গুৰুত্বপূৰ্ণ। আমি যিটো কাম কৰি আছোঁ সেইটো আমি সুচাৰুৰূপে কৰিব লাগে আৰু আমি কামটো ভাল পাইহে কৰিব লাগে। এজন সফল মানুহ হ'বৰ কাৰণে চেহেৰাটো গুৰুত্বপূৰ্ণ নহয়, আমাৰ কাৰণে অতীতটো গুৰুত্বপূৰ্ণ হয়। আমি অতীতৰ কথা কেতিয়াও মনত পেলাই থাকিব নালাগে। বৰ্তমান কি কৰি আছোঁ সেইটোৱে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। চিন্তাধাৰাটো প্ৰত্যেকে নিজৰ চিন্তাধাৰাইদি এজন মানুহে নিজৰ জীৱনটো গঢ়ি তুলিব পাৰে, আনক চাই নহয়। শিক্ষাটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়, কাৰণ শিক্ষা থাকিলেও আমি যদি এজন মানুহৰ লগত কেনেদৰে আচাৰ ব্যৱহাৰ কৰিব লাগে, সমাজত কেনেদৰে মিলি চলিব লাগে নাজানো, তেতিয়াহ'লে আমি শিক্ষা লৈ কিবা সাৰ্থক হ'ব জানো? টকা পইচাটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়, কাৰণ টকাই সকলো বস্তু কিনিব পাৰি, কিন্তু নিজৰ চিন্তাধাৰাটো কেতিয়াও কিনিব নোৱাৰি। আমাক যদি কোনোবাই কেইটামান টকা দি দিয়ে, আমি যদি তাৰ সৎ ব্যৱহাৰ কৰিব নাজানো, যদি পইচাখিনি আমি এনে অবাবতে খৰচ কৰোঁ, যদি পইচাখিনি যিকোনো এটা ভাল কামত খৰচ নকৰোঁ বা ৰাগিয়াল বস্তু সেৱন কৰি শেষ কৰি দিওঁ, তেতিয়া টকাখিনিৰ কিবা মূল্য থাকিব জানো? পৰিস্থিতিও আমাৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়, কাৰণ আমি যিকোনো পৰিস্থিতিৰ লগতে সকলো লগতে মিলি যাব লাগিব। এজন ব্যক্তিয়ে যেতিয়া সফলতাৰ দিশত আগবাঢ়িব, নানা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয়, কিন্তু পৰিস্থিতিৰ মুখামুখি হ'ল বুলিলেই নিজৰ লক্ষ্যৰ পৰা কেতিয়াও বিচলিত হ'ব নালাগে। সদায় ধনাত্মক চিন্তা লৈ আগবাঢ়ি যাব লাগে। সমস্যা দেখি আমি পলাব নালাগে, সমস্যাৰ লগত যুঁজি যাব লাগে। এদিন নহয় এদিন নিজৰ সপোন বাস্তৱৰ ৰূপ দিব পাৰিব, যদিহে সমস্যাৰ লগত যুঁজি যায়। আমি অসফল হ'লোঁ বুলিলে নিজৰ চিন্তাধাৰাৰ পৰা বিচলিত হ'লে হ'ব জানো? সকলো সমস্যাৰ একোটা সমাধান থাকে, মাত্ৰ নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে। ইফ ইউ কেন ডু ইট, আই কেন ডু ইট। তেওঁ যদি পাৰে তুমি কিয় নোৱাৰিবা? লগৰ এজনে যদি যিকোনো কাম এটা কৰিব পাৰে তুমি কিয় নোৱাৰিবা? মাত্ৰ ধনাত্মক চিন্তা লৈ আগবাঢ়ি যোৱা। ধনাত্মক চিন্তাধাৰাই ঋণাত্মক চিন্তাধাৰা নহয়, তেতিয়া তুমি সফল হ'ব পাৰিবা। কিন্তু অসফল হ'লেও বুলি মাজ ৰাস্তাত ৰখি নিদিবা, তুমি চেষ্টা কৰি যোৱা, এদিন হ'লেও এদিন সফল হ'বাই। কিন্তু নিজক চাইহে আগবাঢ়িব লাগে, আনক চাই নহয়। আন মানুহে কি কয় কি নকয় সেইটো আমাৰ গুৰুত্বপূৰ্ণ নহয়। আমি কি কৰি আছোঁ, আমি কামটো ভাল কৰিছোঁ নে বেয়া কৰিছোঁ, সেইটো আমাৰ গুৰুত্বপূৰ্ণ। কিন্তু সফল হ'লোঁ বুলিয়ে অহংকাৰ নকৰিবা। অহংকাৰ পতনৰ মূল। অহংকাৰ কৰিলে ভগৱানেও ক্ষমা নকৰে, ভগৱানে দিও চাই নিও চায়। সৌন্দৰ্যটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়। এজন মানুহ বা এগৰাকী ছোৱালী দেখিবলৈ ধুনীয়া হ'ল বুলিয়ে তেওঁক কোনোবাই কিবা সংস্থাপন নিদিয়ে। তেওঁ চিন্তাধাৰাহে তেওঁ যিকোনো এটা কামত আগবাঢ়ি যাব পাৰে। এগৰাকী কুৎসিত ছোৱালী বা এজন ল'ৰাৰ ওচৰত যিমানখিনি গুণ আছে, দেখিবলৈ ভাল ল'ৰা বা ছোৱালীজনীৰ ওচৰত সিমানখিনি গুণ নাথাকিবও পাৰে। ভগৱানে কাৰোবাক ধুনীয়া চেহেৰা দি পৃথিৱীলৈ পঠাইছে আৰু কাৰোবাক বেয়া চেহেৰা দি পৃথিৱীলৈ পঠাইছে। হয়তো কাৰোবাৰ বেয়া চেহেৰাই তেওঁৰ জীৱনটো সুন্দৰকৈ গঢ়ি তুলিব পাৰে, সেইকাৰণে সৌন্দৰ্যটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়। সেইটো এটা ভগৱানে দিয়া উপহাৰহে। ভগৱানে যাক যেনেদৰে সৃষ্টি কৰি পৃথিৱীলৈ পঠাইছে, আমি আমাৰ চিন্তাধাৰাৰ ওপৰতহে অধিক গুৰুত্ব দিব লাগে। আমি আমাৰ চিন্তাধাৰাহে এটা উদ্যোগ, এটা গীৰ্জা আৰু এটা ঘৰ গঢ়িব আৰু ভাঙিব পাৰোঁ। আমাৰ যদি একো চিন্তাধাৰা নাথাকে, আমি এটা ঘৰ, এটা উদ্যোগ, এটা গীৰ্জা কেনেকৈ ভাঙিব লাগে আৰু কেনেকৈ গঢ়িব লাগে আমি কেতিয়াও গম নাপালোহেঁতেন। আমি যদি ইচ্ছা কৰোঁ, আমাৰ প্ৰত্যেকটো দিন আমি স্মৰণীয় আৰু আকৰ্ষণীয় কৰি ৰাখিব পাৰোঁ। আমি যদি জীৱনত কিবা এটা ভাল কাম কৰি যাওঁ, তেতিয়া আমি আমাৰ সেই দিনটো চিন্তাধাৰাদি প্ৰত্যেকটো দিন স্মৰণীয় আৰু আকৰ্ষণীয় কৰি গঢ়ি তুলিব পাৰিম।
আমাৰ অতীতত ঘটি যোৱা যিকোনো এটা ঘটনা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। অতীতত আমি কি কৰিছিলোঁ সেইটো গুৰুত্বপূৰ্ণ নহয়, কিন্তু আমাৰ চিন্তাধাৰা আমি এতিয়া কি কৰিছোঁ, কি কৰিব লাগে সেইটোহে গুৰুত্বপূৰ্ণ। Know why you are here and what you are doing. এজন মানুহ জন্মতে যেনেকুৱা চেহেৰা লৈ আহিছে তেনেকুৱা থাকিবই, তাক কেতিয়াও সলনি কৰিব নোৱাৰে। কিন্তু তেওঁ নিজে মোৰ চেহেৰা বেয়া বুলি যদি ভাবি থাকে, তেতিয়া তেওঁ কোনো এটা কামত আগবাঢ়িলে সফল হ'ব জানো? চেহেৰা চাই কোনো মানুহকে সফল ব্যক্তি নবনায়, তেওঁৰ গুণখিনি চাইহে সফল ব্যক্তি বনায়। গতিকে কাৰোবাৰ চেহেৰা বেয়া বুলি চিন্তা কৰি থাকিব নালাগে। তেওঁ যিকোনো এটা কাম কৰিবলৈ গ'লে তেওঁৰ চিন্তাধাৰাহে কৰিব লাগে, চেহেৰা চাই নহয়। সেইকাৰণে আমাৰ চিন্তাধাৰাটোক এডাল ৰছীৰ লগত তুলনা কৰিছে। ৰছীৰ এডাল কিবা মূল্য আছে জানো? তাক য'ত পেলাই থোৱা হয় তাতে পৰি থাকে। ঠিক তেনেদৰে আমাৰ চিন্তাধাৰাৰে ভাল কাম কৰিছোঁ নে বেয়া কাম কৰিছোঁ সেইটো গম পোৱা যায়। ভাল কামত ব্যৱহাৰ কৰিলে আমাৰ চিন্তাধাৰা ভাল দিশলৈ গতি কৰে, আৰু বেয়া কামত ব্যৱহাৰ কৰিলে আমাৰ চিন্তাধাৰা বেয়া দিশলৈ আগবাঢ়ি যায়। আমাৰ জীৱনৰ 10% জন্মতে ঘটি আহে আৰু 90% আহৰণ কৰি ল'ব লাগে। কিন্তু বেয়া দিশত নহয়, ভাল দিশতে আগবাঢ়িব লাগে। আমাৰ চিন্তাধাৰাহে আমি আগবাঢ়ি যাব পাৰোঁ। মাত্ৰ আমি নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে। আমি যিকোনো এটা কাম কৰিবলৈ গ'লে আনক চাই নহয়, নিজৰ চিন্তাধাৰা আগবাঢ়ি যাব লাগে। এইটোৱে আমাৰ চিন্তাধাৰা হোৱা উচিত। ধন্যবাদ। পুলিন চেতিয়া।